কুলি কবিতাটো ৰচনা কৰিছে কবি মিত্ৰদেৱ মহন্তই। কুলি এটা প্ৰাকৃতিক বিষয়ক কবিতা। কবিতাটোৰ জৰিয়তে কবিয়ে দেখিবলৈ বেয়া অথচ সেই কলা চৰাইটোৰ মাতটো যে কিমান শুৱলা সেই কথাটোকে ক'বলৈ গৈছে। কুলিৰ মাতটোৱে আমাৰ সকলোকে আনন্দ দিয়ে। কুলি এবিধ পৰিভ্ৰমী চৰাই। কুলি চৰায়ে অসমৰ বাপতি সাহোন বহাগ বিহু অহাৰ বাতৰি দিয়ে। অসমীয়া বছৰৰ প্ৰথম মাহ হ'ল বহাগ। অসমীয়া জাতিৰ ইতিহাস বহাগ বিহুত আমি সকলোৱে আনন্দত মতলীয়া হৈ পৰোঁ আৰু এই আনন্দৰ বতৰা দিয়ে কুলি চৰায়ে। যেতিয়া কুলি চৰায়ে মাতে তেতিয়া আমি বসন্ত অহাৰ জাননী পাওঁ। গছে নতুন পাত সলায়, প্ৰকৃতিয়ে বৰণ সলায়, জাতিষ্কাৰ হৈ ওলাই আহে। আম কঁঠাল এইবোৰ ফুলিব ধৰে, চিৰাল টিহুবোৰ ফুলি উঠে আৰু গছত নতুন কুঁহিপাত ওলায়। এই কুঁহিপাতৰ আঁৰত লুকাই কুলি চৰায়ে কু কু কৈ মাতেৰে সকলোকে আনন্দ দিয়ে। কুলিৰ মাতে বসন্ত ঋতুক আদৰি আনে। নৈবোৰ পানীৰে উপচি পৰে, দুয়োকুল উপচি বানপানীৰো সৃষ্টি হয়। কবিয়ে প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ লগত কুলি চৰাইৰ কু কু মাত যে ওতঃপ্ৰোতভাৱে জড়িত সেই কথাটোকে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। আকৌ কবিয়ে কুলি চৰাইজনীক কৈছে যে কুলি চৰাই যেন সুদা হাতখন লৈ ইয়াৰ পৰা ঘূৰি নাযায়, কাৰণ কুলি এবিধ পৰিভ্ৰমী চৰাই। বসন্ত ঋতু শেষ হোৱাৰ পিছত কুলি চৰাই আকৌ ঘূৰি ঘূৰি আন ঠাইলৈ গুচি যায়গৈ। কবিয়ে সেইকাৰণে কুলি চৰাইক আৰু 2 মাহমান থাকিবলৈ কৈছে, যাতে অসমৰ বাৰীৰ পৰা আম কঁঠাল এইবিলাক লৈ যাব পাৰে। কবিৰ কল্পনাত কুলি চৰাইৰ মাতটোৱে মানুহক স্বৰ্গীয় সুখ দান কৰিছে আৰু সেইকাৰণে কবিয়ে পুনৰ 2 মাহমান থাকি আম কঁঠালবোৰ বিভিন্ন বতৰৰ ফলবোৰ লৈ যোৱাৰ কথা কৈছে। মানুহৰ অন্তৰত অনাবিল প্ৰশান্তি জগাব পৰা কুলি চৰাইৰ মাতে কবিক বিমোহিত কৰিছে আৰু সকলোৱে বসন্ত ঋতুৰ কাৰণে উঠি পৰি লগা বুলি কবিয়ে কৈছে। কবিতাটোৰ মূল কথা এইখিনিয়ে। তোমালোকে কবিতাটো ভালদৰে মুখস্থ কৰিবা, বানানবিলাক চাবা, শব্দাৰ্থ চাবা আৰু প্ৰশ্নবিলাক লিখাৰ কাৰণে চেষ্টা কৰিবা দেই।